Hello everyone, welcome back to my YouTube Dhritishmita Assamese vlog channel. So guys, namaskar. Apnalok সকলোকে মোৰ YouTube Dhritishmita Assamese vlog channel তুলে স্বাগতম জনাইছো। তো আহক বেছি দেৰি নকৰি মোৰ ব্লগটো ষ্টাৰ্ট কৰো বলো। আৰু guys, সকলোকে গুড মৰ্নিং আৰু আজি মৰ্নিংৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছো। সো আৰু বহুত দিন ব্লগ নিদিয়াৰ কাৰণ এটাই হ'ল মোৰ এক্সাম চলি আছিল। তো এক্সাম খতম, তো এতিয়া আপোনাৰ ডেইলি ব্লগ পাই থাকিব আৰু ইমান বেছি মৰম দিয়াৰ বাবে আপোনালোকক সকলোকে ধন্যবাদ আৰু এনেকৈ আগলৈকে মানে মৰম চেনে দি যাব। আৰু আজি ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। তো আই হোপ আপোনালোকে ভিডিঅ'টো চাই থাকক। আৰু আজি বতৰটো বহুত ডাৱৰীয়া হয় আৰু ৰ'দটো কেতিয়া ওলাব তাকে চাই আছো। ৰ'দটো ওলাবৰে হোৱা নাই এতিয়ালৈকে আৰু চাই থাকক ভিডিঅ'টো লাষ্টলৈকে। আৰু আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাই যাম, তো আপোনালোকে চাই থাকিব। আৰু ইমান বেছি বতাহ দি আছে আৰু গাইজ ঠাণ্ডাৰ দিনত মানে বতাহ আৰু ইফালে আমাৰ ফালে কুঁৱলী যোৱাই নাই এতিয়ালৈকে, ৰ'দটো আজি ওলোৱাই নাই আৰু ঠাণ্ডা বহুত। আৰু ইফালে মাৰ খেতিখন চাবলৈ ইফালে অলপ খেতি কৰিছে, এইবিলাক বিলাহী, ধনিয়া, পালেং, তাৰপিছত নেহুৰ আৰু এইবিলাক কিবা ধনিয়াই হয়, তো বঙালী ধনিয়া কয় আমাৰ ইফালে, আৰু আদা, সেইফালে বিলাহীৰ খেতি, ইফালে বেঙেনাৰ খেতি আৰু মাজত আছে ফুলৰ খেতি। এইফালে বেঙেনা ডাঙৰ হৈছে আৰু এইবিলাক লাগিব ধৰিছে আৰু এটা এটাকে। আৰু আজিকালি মানে দোকানত মানে কিনিব গ'লেও মানে লোকেল বস্তু নাপায়, সাৰ দিয়া চব সাৰ মাৰা বস্তুবিলাকহে পায় কিনিবৰ কাৰণে। আৰু সেইকাৰণে মায়ে অলপমান ইয়াত পোনে অকণমান আৰু ঘৰত খোৱাৰ কাৰণে দিছে। এয়াই আৰু আমাৰ মাৰ খেতিখন। আৰু আজি দিনটোত কি কৰোঁ আপোনালোকক দেখাই যাম, তো চাই থাকিব। আৰু মই এতিয়া বাহিৰৰ পৰা ভিতৰত আহি গ'লোঁ আৰু মোৰ এতিয়া কাম আছে মানে গা ধুবৰ কাৰণে আৰু ভাত পানী বনাবৰ কাৰণে আছে। একদম আজৰি হৈ আপোনালোকক লগ পাইছোঁ। আৰু ফাইনেলি গা পা ধুই আহি গ'লোঁ আৰু এতিয়া বনাব লাগে চিকেন। তো চিকেন আনিছে আজি, তো চিকেন বনাওঁ। মই ভাবিছোঁ আপোনালোককো দেখাওঁ, তো চাই থাকক ভিডিঅ'টো। এতিয়া মই আলু আৰু পিঁয়াজ ফ্ৰাই হ'বলৈ দি আৰু এতিয়া মই মাংসটো ঢালি দিম, তাৰপিছত লৰাই দিম। এতিয়া মই মানে একো মছলা এড নকৰোঁ, একদম লাষ্টত এড কৰিম, তো চাই থাকক। মই এতিয়া হালধি অলপ দি দিলোঁ চিকেনখিনিত আৰু একদম হোৱাৰ পিছত আপোনালোকক লগ পাইছোঁ, ঠিক আছে। ভাত বনোৱা হৈ গ'ল আৰু চিকেনটো হৈ গ'ল বনোৱা আৰু একদম আপোনালোকক ভাত খাই লগ পাইছোঁ, ঠিক আছে। চ' গাইজ ফাইনেলি ভাত খোৱা হৈ গ'ল আৰু এতিয়া মই ভাবিছোঁ অকণমান ৰেষ্ট লৈ মেলি আপোনালোকক লগ পাম আৰু গধূলি টাইমত। তো এতিয়া অলপ ৰেষ্ট লওঁ, তাৰপিছত লগ পাইছোঁ, ঠিক আছে। ৰেষ্ট লৈ উঠি ল'লোঁ আৰু বাহিৰত গান বজাই আছে। চ' আজি 31 ডিচেম্বৰ আৰু মানে ধামাকা খানা হৈ আছে আমাৰ চোতালত। তো চাই থাকক, মানে পুৰণ বছৰক বিদায় দি নতুন বছৰক ধৰি ল'বৰ কাৰণে আজি এটা বহু ঘৰত মানে খানা আমাৰ পৰিয়ালৰ সৈতে। তো চাই থাকক, আপোনালোকক দেখাই আছোঁ বাহিৰত গৈ পূৰা একদম ধামাকা হ'ব। বাহিৰত আহি দেখিলোঁ মানে আধা আধি কাম হৈছে মোটামুটি, চব্জি কুটা ইমানেই মানে খানা খোৱাৰ জোচ আৰু দেউতা আৰু খুৰাই মেলি বনাব। তো চাই থাকক একদম লাষ্টলৈকে ধুনীয়াকৈ চবখিনি দেখাই যাম। এইটো খুৰা আৰু খুৰাই বনাই আছে মাছ, ফ্ৰাই কৰি আছে এতিয়া। আৰু এয়া গাখীৰ আৰু চাহ বনাবলৈ লৈ আহিছোঁ, চাহ খাব লাগিব গাইজ। একদম ঠাণ্ডা বতৰ আৰু এই মাত্ৰ টোপনিৰ পৰা উঠিছোঁ। আৰু এয়া পানীলাও আৰু এইফালে হৈছে নেহুৰ আৰু জলকীয়া আৰু এইফালে চব্জি বনাব এইখন পূৰা মটৰ চটৰ দি পেলাই। ইফালে আলু কাটি থৈ দিছে মাংস দি।
এয়া গাখীৰ দিয়া চাহ একদম ৰেডি এতিয়া খোৱায়ে কথা আৰু এইফালে ভাত হৈ গ'ল আৰু এইফালে পুৰা আঞ্জা চাঞ্জা এইফালে থৈ দিছে এতিয়া আৰু ভাতটো খোৱাৰে কথা আৰু এইফালে পানী গৰম হ'ব দিছে আৰু ভাত আহি গ'ল আৰু ইয়াত আছে সালাড মাছ মাংস আৰু চব্জি তো খাই লওঁ তাৰপিছত লগ পাইছোঁ সো গাইজ আজি হৈছে নেক্সট ডে মৰ্নিং আৰু সকলোকে গুড মৰ্নিং আৰু লগতে নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ নৱবৰ্ষৰ আৰু লগতে আপোনালোকৰ এই নতুন বছৰটো যাতে মানে উজ্জ্বল হৈ পৰক সকলোৰে আৰু লগতে আজিৰ ভিডিঅ'টো ইমানখিনিয়ে তো যদি ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানে বাই বাই